নমস্কাৰ সকলোলৈকে আৰু মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ অমিতাৰ পৰা বনোৱা এটি টেষ্টি সালাডৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকেতো সকলোৱে জানে অমিতা আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী নহয়নে? আৰু ঘৰত নিশ্চয় আপোনালোকে চব্জি ভাজি এনেদৰে অমিতা বনাই খায়ে থাকে। এই সালাডৰ ৰেচিপিটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ বুলি লৈ আহিছোঁ। অমিতাটো আধা কেঁচা আধা পকা হ'লে ভাল, তেনেকুৱা হ'লে সালাডটো খাবলৈ বেছি টেষ্টি হয়। এফাল অমিতা লৈ ল'ব লাগিব সালাডৰ বাবে, মই এফালে লৈছোঁ, আপোনালোকে পৰিমাণটো যিমান লৈ ল'ব। আৰু প্ৰথমতে অমিতাটোৰ বাকলি গুচাই ল'ব লাগিব, সেউজীয়া বাকলিখিনি, আৰু ভিতৰৰ গুটিখিনি উলিয়াই চাফ চিকুণকৈ ধুই ল'ব লাগিব। আহকচোন চাওঁ এতিয়া মই কেনেদৰে বনাইছোঁ। আৰু এইদৰে বাকলি গুচাই ধুই মেলি লোৱাৰ পিছত সালাডটো বনাবৰ বাবে আপোনালোকে মিহি চুৰি ব্যৱহাৰ কৰি কুটিও দিব পাৰে চুৰিৰে, কিন্তু মই ৰুকনি ব্যৱহাৰ কৰিছোঁ আৰু ৰুকনিৰে দীঘল দীঘলকৈ অমিতাখিনি প্ৰথমতে ৰুকি ল'ব লাগিব। আৰু এয়া মোৰ অমিতা ৰুকাখিনি হৈ গ'ল। আৰু এনেদৰে মিহিকৈ ল'ব, আৰু খুব বেছি মিহিকৈ ৰুকি ল'বও নালাগে। আৰু ইয়াৰ পিছত মই বাদাম দি দিছোঁ। বাদামখিনি তেলত ভাজি লোৱা বাদাম নহয়, এনেই টাৱাত ভাজি লোৱা, অলপ ৰষ্টেড কৰি ল'ব লাগিব খালি। আৰু তাৰ পিছতে নিমখ দি দিছোঁ। নিমখখিনি আপোনালোকে সোৱাদ অনুযায়ী দি দিব। আৰু এটা এটাকৈ মই কি বস্তু ইয়াত দিম সেইবোৰ আপোনালোকক দেখুৱাই গৈ আছোঁ। তাৰপিছত কুটি লোৱা পিঁয়াজ দি দিছোঁ ইয়াৰ ওপৰতে। আৰু ইয়াৰ পিছত কেঁচা জলকীয়া সৰু সৰুকৈ মিহি মিহিকৈ কাটি দিছোঁ। আপোনালোকে যদি বেছি জ্বলা খায় বেছিকৈ দিব পাৰে, মই 2-3টামান দিছোঁ কেঁচা জলকীয়া। আৰু অকণমান আদা নহৰু বটা, এচামুচো নহয় তাতকৈ অলপ কম। যদি আপোনালোকৰ অমিতাৰ পৰিমাণটো বেছি হয় তেতিয়া বেছিকৈ দি দিব পাৰে। আৰু ধনিয়া, কুটি লোৱা ধনিয়া দি দিছোঁ। আৰু এতিয়া এইখিনি ভালদৰে মিহলি কৰিব লাগিব। আৰু তাৰ আগতে আমি এফাল নেমু লৈ থৈ দিছিলোঁ, নেমু ফালো আমি ইয়াৰ ওপৰত চেপি দিছোঁ। নেমু টেঙা কিন্তু দিবলৈ নাপাহৰিব, নেমু টেঙা দিলে ইয়াৰ সালাডটোত এটা বেলেগ সোৱাদ হয়। আৰু এতিয়া এই আটাইখিনিয়ে মিশ্ৰণখিনি ধুনীয়াকৈ আমি মিক্স কৰি ল'ব লাগিব। আৰু এয়া মই ভালদৰে সকলোখিনি মিক্স কৰি দিছোঁ। আপোনালোকক পুনৰবাৰ মনত কৰি দিছোঁ, নেমু টেঙাৰ ৰস কিন্তু মেইন, নেমু টেঙাৰ ৰস দিবই লাগিব, তেতিয়াহ'লে সালাডটো খাবলৈ বেছি সোৱাদযুক্ত হৈ পৰে। আৰু একেবাৰে শেষত 1 চামুচ মিঠাতেল দি দিছোঁ। আপোনালোকে দিলেও বা নিদিলেও কোনো কথা নাই, দিলেও দিব পাৰে। আৰু অকণমান জ্বলা আৰু সোৱাদটো অলপ বেছিকৈ বঢ়াবৰ বাবে অকণমান মিঠাতেল দি দিছোঁ বাৰু। আৰু এনেদৰে ভালদৰে মিহলি কৰি দিছোঁ গোটেইখিনি। আৰু শেষত ধনিয়া পাত দি মই এনেদৰে সালাডখিনি অলপ দেখিবৰ ধুনীয়া হ'বৰ বাবে সজাই দিছোঁ। আপোনালোকে নিশ্চয় ঘৰত এই ৰেচিপিটো ট্ৰাই কৰিব। আৰু যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব।